ক'ৰ'ন জলনিধি ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম। আশা কৰিছোঁ আপোনালোক ভালে আছে নিশ্চয়। মই পল্লৱী গগৈয়ে আপোনালোকৰ বাবে আন এটি ভিডিঅ' আগবঢ়াইছোঁ। কেনেকুৱা পায় জনাবলৈ নাপাহৰিব। পৰীক্ষা দিনাও মই 4টা বজাত উঠি পোৱা নাই। ভেকচিন ল'বলৈ 4টাতে উঠিবলগীয়া হৈছে। কি যদি নাহিলেও লগৰজনীলৈ ফোন এটা কৰিয়ে লওঁ আৰু উঠিলে নাই জানো তাই। এজনী ইমান টাইম আহি পোৱা নাই, ৰৈ ভাগৰ লাগি গৈছে। ফোনটো ৰিচিভ কৰা নাই, ইমান টাইম লাগেনে? আহি পালোহি, ফোনটো ৰিচিভ কৰা নাই, আহি পালোহি সেইকাৰণে আহি পালোহি মই। এজনী চোন বৰ ধুনীয়াকৈ আহিছে, ভেকচিন ল'বলৈ বৰ ধুনীয়াকৈ আহিছে। মই চোন এনেকৈ গুচি আহিলোঁ। তোৰ মানে ষ্টাইল কৰোঁতে দেৰি হৈ গ'ল ন? ইমান সাজি কাচি আহিব লাগে নে ভেকচিন ল'বলৈ? সজা কথানো কিনো আৰু, বেণ্ডাল গুঠিছোঁ আৰু কাপোৰ পিন্ধিছোঁ আহিছোঁ। তই ইমানকৈ ফোন কৰি আছ ন? তই চুলিটো নকনালি নে? এনেকৈ গুচি আহিলি যে? মই তোৰ নিচিনা নহয়। মই কালিয়ে চব কাম বন কৰি আজৰি। কালিয়ে মই কাপোৰ কানি পিন্ধিলোঁ, কালিয়ে মই চুলি তুলি কণাই মেলি আজৰি। আজি অকল মোকো ধোৱা নাই, আজি অকল তোলৈ ফোন কৰিছোঁ আহিছোঁ। পাবিয়ে বাৰু এতিয়া, তই ভালকৈ থাক। ইমান কষ্টত আহিছোঁ ৰাতিখন, ভালকৈ থাক। আগত তই পালে হ'ব ন? পাৰিলে মোলৈ এটা ল'বলৈ চাবি। হ'ব, তই চিন্তা নকৰিবি, মই পাম বাৰু। তই জানো পাওঁ নাপাওঁ? মুখখন উলিয়াম বাৰু গাঁৱৰ মানুহৰ আগত। টিকেটে নাপালোঁ নে? আমি আহিলোঁ ইমান কষ্ট কৰি ৰাতিপুৱা শুই উঠি, তাহাঁতি শুই থকা হ'লে ভাল আছিলে। যাওঁগৈ